পিচিঅডি কি হয় মেম পিচিঅডিটো একচুৱেলি আমাৰ চাইণ্টিফিক টাৰ্ম হয় যদি আমি পিচিঅডিটো ভাঙি পেলাই কওঁ তো পলিচিষ্টিক অভেৰিয়ান ডিজিজ তাৰমানে যেনেকৈ নামটো কৈছে অভেৰিয়ান ডিজিজ হয় য'ত অভেৰিজবিলাকত সৰু সৰু চিষ্টিক মানে সেইটো আল্ট্ৰাছ'ন'গ্ৰাফিক ফিচাৰ বাট এইটো যদি আমি কমন টাৰ্মছত বুজাবলৈ যাওঁ যে এইটো এটা হৰম'নেল ডিছঅৰ্ডাৰ হয় আৰু বহুত কাৰণ মাল্টিফেক্টৰিয়েল কাৰণ থাকে এইটো মানে আমাৰ যিটো এজ গ্ৰুপ এডলেচেণ্ট যিবিলাক ছোৱালী অৱস্থাৰ পৰা বুঢ়া কাললৈকে যেতিয়ালৈকে মহিলাবিলাকৰ মাহেকীয়াটো বন্ধ হৈ যায় তাৰ পিছৰলৈকে এইটো এফেক্টটো থাকে তো আমাৰ যদি আমি ৱৰ্ল্ডত যদি ইনচিডেঞ্চটো চাওঁ 6 পৰা 13% এইটো ইনচিডেঞ্চটো কিন্তু এইটো ডে বাই ডে এইটো বাঢ়ি গৈ আছে মই এটা ৰিপৰ্ট পঢ়িছিলোঁ তাত আজি প্ৰায় কেইদিনমানৰ আগতে ধৰক পিচিঅডি 10 জনৰ ভিতৰত এজন হয় আজি আপুনি মোক ক'লে যে 5 জনলৈকে বাঢ়িছে মানে ইণ্ডিয়াত যদি আমি ইনচিডেঞ্চটো চাওঁ তো এভৰি 1 আউট অফ 5 মানে 5জনীয়া যদি মহিলা দেখাওঁ যদি আমি এজনৰ যদি আমি ইনভেষ্টিগেশ্যন কৰোঁ তো তেখেতৰ ভিতৰত পিচিঅ'ৰ আমি চিমটমছবিলাক পাওঁ চ' সেইটো ইমান বাঢ়ি গৈছে তো আমি মানে চিন্তাটো এইটোৱে যে আমি যিবিলাক হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছ আৰ উই ৰেডি ফৰ দ্য ফাইট আৰু এৱেৰনেছটো আমি ইফেক্টিভ এৱেৰনেছটো আমি কৰিব পাৰিছোঁ নে নাই আমাৰ হেল্থ ছেক্টৰটো এইটো কাৰণে ৰেডি হয় নে নহয় সেইটোহে এটা চিন্তাজনক কাৰণ